তো হেল্ল' গাইছ, তো মই নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তো আজি হ'ল মানে উৰুকা। তো এইফালে ধুনীয়াকৈ আমি আহি আছোঁ বক্স নিব। তো এইফালে এই গাড়ী চলাইছে চলাবোৰ তাৰমানে মোবাইলটো থৈ ল'লা, এতিয়া আগত এইবিলাক গৈ আছে। তো এইফালে পথাৰে মাজে মাজে আমি ধুনীয়াকৈ গৈ আছোঁ। তো ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' গাই, তো আমি মানে বক্স লৈ আহি আছোঁ। এইটো মোৰ তাত এটা আছে। আমি মানে বেছি ডাঙৰো এইবাৰ ভেলাঘৰ বান্ধা নাই, সৰু বান্ধিছোঁ কিন্তু সৰু বস্তু। এইটো কথা। তো এইফালে ধুনীয়াকৈ আমি গৈ আছোঁ। তো গাইছ এইযোৰ আমাৰ চাউণ্ডৰ পূৰা গীত বজাই আছে, কপিৰাইট লাগিবৰ বাবে এনেকৈ দিছোঁ। তো গাইছ এইফালে ধুনীয়াকৈ আমি চাহ খাই আছোঁ। এইফালে চাহ আৰু এয়া গাহৰি আৰু এয়া পিঁয়াজ আৰু এইফালে এয়া আলু, এয়া নেমু, তাৰপিছত এইফালে ধুনীয়াকৈ জুই ধৰি আছে আৰু খাই আছোঁ। আৰু গাইছ অলপ ভোজ ঘৰৰ পৰা ছাইডত আহিছোঁ আমি, মানে এই ইয়াৰ ঘৰত এনেকৈ চালি চিনি নাপাব আৰু দেখাই আছোঁ ৰ'ব এইটো। তো এইফালে মাংস এটাও গাহৰি চলি আছে। তো এইফালে এয়া পিঠা, পিঠা বনাই আছে বিহুৰ। এইবিলাকে মেইন গাইছ আমাৰ অসমীয়া পৰম্পৰাগত। তো কথাটো সেইটোৱে। পুৰা বক্স বজি আছে, ডান্স কৰি আছোঁ গাইছ, পুৰা ডান্স গাইছ। এইফালে পুৰা জুই বৈ আছোঁ মানে আহি আছে আলু আহিছে। এইফালে পুৰা জুই আৰু এইফালে আমাৰ ভিতৰৰ মানে এনেকুৱা বৰ্তমান বস্তু বেলেগৰ ৰান্ধি আছে। এইবিলাক কপিৰাইট লাগি যাব ভিডিঅ'। তো সেইবাবে মই ওচৰত বহুত কাৰণে মই মানে ডেন্স কৰি আছোঁ গাইছ। তো গাইছ এয়া গাহৰি আৰু এয়া বাতি ধুনীয়াকৈ আহি গ'ল পাপৰ, টেঙা আৰু গাহৰি। ৰ'ব দেখাই আছোঁ এই গাহৰি। চবে বহি গ'লো ভাত ধুনীয়াকৈ। বাই বাই। খবর